আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলত কেনেকৈ 2005 চনৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে CEO আছাম বুলি চাৰ্চ কৰিব। লগতে 2025 চনৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰিব পাৰিব। প্ৰথম লিংকটোত ক্লিক কৰিলে এতিয়া আপোনালোকে দেখিব পাইছে 2024 আৰু 25 ভোটাৰ লিষ্টখন ডাউনলোড কৰিব পাৰিব। লগতে 2005 চনৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰিব পাৰিব। এতিয়া আমি উলিয়াম 2005 চনৰ ভোটাৰ লিষ্টখন। আপোনালোকে অলপ স্ক্ৰল ডাউন কৰি তললৈ আহিব। ইয়াত নিশ্চয় দেখিব পাইছে চিলেক্ট ডিষ্ট্ৰিক্ট। আপোনালোকৰ ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। মই শিৱসাগৰ, সেয়েহে শিৱসাগৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিলোঁ। তাৰপিছত এছেম্বলিটো আপোনালোকে নিজৰ এছেম্বলিটো চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত তললৈ আহিব, অলপ স্ক্ৰল ডাউন কৰি আপোনালোকে দেখিছে নিজৰ পলিং ষ্টেচনটো চিলেক্ট কৰি ল'ব। চাই লওক ফাইনেলি আপোনালোকে বিচৰা মতে আপোনালোকৰ ভোটাৰ লিষ্টখন ডাউনলোড হৈ গ'ল আপোনালোকৰ সন্মুখত। যদিহে ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰি দিব।